কবিতাৰ শিৰোনাম অভিমানী মন। ক'ত আছা তুমি? মই অলপ ওলাই আহিছোঁ ৰ'বা। অভিমানবিলাক সামৰি ঘৰলৈ আহা। ইমান যে মানুহ, কিমান যে কথা, এতিয়াই কেনেকৈ যাওঁ কোৱা? আহোঁতে মিচিকে হাঁহি এটিলৈ আহিবা। হাঁহিৰে জগত জিনিব পাৰিলেও তোমাক জানো পাৰি? শব্দৰ পৃথিৱীৰ তুমিয়ে জানো নায়ক নহয়? অভিমানী চলাটো খুলি আহা ভিতৰলৈ। মৰমৰ দলিচা পাৰি থোৱা পালোহি পদূলি। শব্দৰ জখলা বগাই বগাই ভাগৰা নাই তুমি? দুবাহুৰে আঁকোৱালি লোৱা, ভাগৰ সামৰোঁ। সন্ধিয়াৰ জোনাকী কিৰণ হৈ কিয় আহিছিলা মোৰ ওচৰলৈ? এতিয়া জানো এন্ধাৰ ভাল লাগিব? জোনাকীয়ে জানো কিৰণ নিদিয়াকৈ থাকিব পাৰে? প্ৰতিটো পল জানো জোনাকীয়ে পহৰাই ৰাখিব পাৰিব? জোনাক গ'লে তোমাকো লগত নিব দিয়া। মোৰ যে বহুত দূৰ তৰাৰ দেশলৈ যাব মন। মই যে তৰাৰ দেশৰেই মহাৰাজ, পাহৰিলা? দিঠক যেন লগা সপোনবোৰ সামৰো নেকি এতিয়া? এগালমান মৰমেৰে সামৰিলোঁ দিয়া।